এতিয়া মই এনেকুৱা এটা গেটত ৰখি আছোঁ য'ত মোৰ এটা ভৰি ম্যানমাৰ চাইডে এটা ভৰি ইণ্ডিয়া চাইডে মানে চাওক এই গেটটোৱে চব বস্তু ডিভাইড কৰে এতিয়া দেখা আছে ধুনীয়াকৈ ৱেলকাম টু ম্যানমাৰ যদি মই 2 খোজ দিওঁ তাৰপিছত মই ডাইৰেক্ট ম্যানমাৰ এণ্ড যদি মই 2 খোজ এইটো চাইডে দিওঁ দেন ইট ইজ ইণ্ডিয়া ৱেলকাম টু ইণ্ডিয়া লিখি আছে ধুনীয়াকৈ চ' আমি এতিয়া গোটেই মাৰ্কেটখিনি এক্সপ্ল'ৰ কৰিলোঁ চব এতিয়া আৰু কেইটামান বস্তু এক্সপ্ল'ৰ কৰি লওঁ দিন থকালৈকে তাৰপিছত গোটেই আপোনালোকক বজাৰখিনি দেখাই দিম ক'ত কি আছে ফাইনেলি গাইজ এতিয়া আছোঁ আমি পাংচু পাছ কিন্তু মই আপোনালোকক ভাল বস্তু এটা দেখাওঁ এই চাওক এইটো আমাৰ তাত নেদেখে আপোনালোকে এই গাড়ীটো এই বাইকখিনি এইটো হ'ল ম্যানমাৰৰ বাইক আৰু ইয়াত কিবা ম্যানমাৰত লিখা আছে ম্যানমাৰত কিবা এটা লিখা আছে যোনটো গম পোৱা নাই আৰু ফাইনেলি আমি যোনটো পাংচু পাছ মেইন মাৰ্কেট অলপ এক্সপ্ল'ৰ কৰিম দিলজান ইণ্টাৰনেশ্যনেল লেভেল বাৰ্গেনিং এইটো ম্যানমাৰ কাৰেঞ্চি হয় এইটো কি 500 টকা দিছে How much we have to pay? How much? হৈ গ'ল বুজিয়ে পোৱা নাই বেগু এইটো কি টকা হয় 100. 200 This one is 500. 200 to 20 হয় অ 300 to 30 হয় This one is 30. ঐ কাম এটা কোৱা না 200 50. Auto ticket ka note. ঐ এইটো মই লৈছো দেই 200 টকীয়া এটা লৈছো মানে 20 টকীয়া এটা তই লৈ এটা Give me one more. 200. Cannot দিব লাগিব তাত How much you have to pay? How much you have to give Indian? ইণ্ডিয়া 20 দিলে হৈ যাব ইণ্ডিয়ান 20 এটা দিলে 20. আমি এতিয়া কাৰেঞ্চি এক্সচেঞ্জ কৰিছো এইটো চাওক Clear? We are clear? I gave you 100. 20. How much? 20. 20 I have given. Yeah. He's given 20. 20 give 20 rupees. all clear all done okay You can go now. পুলিচে ভৰ্তি কৰি দিবগে দেখাই দে আকৌ তই কিমান পালি 500 গলা 700 টকা কে 700 টকা গাইস এই লাভ হল তুইটো নললে ন 20 টকা মই বুজিয়ে নাপালো কেনেকে এটি হেৰি কৰিছে বে All 1,000. No? 2000 to 2001, 1050, 1000, 1050. এইটো আমাৰ নিউজ পেপাৰ পেকেটিংখিনিও পূৰা ম্যানমাৰত লিখা আছে আৰু ইয়াৰ যোনখিনি এনেকুৱা কেণ্ডিখিনিও ম্যানমাৰী Same channel here. All right. ইয়াত যিমান ভিৰ লাগিছে সবে এক্সাইটেড হৈ আছে মানে আপোনাৰ ম্যানমাৰৰ বস্তু ল'বলৈ ঢেৰ বস্তু আছে টুৰিষ্টবোৰে ম্যানমাৰ পুলিচৰ লগত ফটো মাৰি আছে one photo click कर दीजिए ना Sir, one photo. এতিয়া আমি ম্যানমাৰ পুলিচৰ লগত ফটো মাৰিছোঁ আমি এতিয়া সৌৰভক পঠাইছোঁ ম্যানমাৰ টয়লেটত মুতিবলৈ জাষ্ট এই ম্যানমাৰ টয়লেটত মুতি কেনেকুৱা লাগিলে মোক কবি দেই লাইন লাগি আছে ৰ গোটেই মাৰ্কেট এৰিয়া গাইছ গোটেই মাৰ্কেট এৰিয়া এইটো চাওক এতিয়া আমি ইণ্ডিয়া সোমাম এতিয়া আছিলোঁ আমি ম্যানমাৰ ইফালে and we will enter India 7টা বজাত ইণ্ডিয়া টাইম এইটো ক্লোজ হৈ যাব আৰু দেওবাৰে বন্ধ থাকে 5 কিন্তু এটা বস্তু মই দেখিলোঁ যে বজাৰটো আকৌ ইণ্ডিয়া সাইডে মানে ম্যানমাৰ সাইডেহে বেছি আছে আমাৰ ফালে একো বজাৰ নাই আৰু আমাৰ ফালেহে মিলিটাৰী মানুহখিনি দেখিছোঁ এফালে এক দুটা পুলিচ আছে বাৰু ম্যানমাৰ ফালে
আমি ফটো চটো ল'লোঁ লোকেল ভেজিটেবল আৰু ইয়াত লোকেল ভেজিটেবল কিছুমান আছে পূৰা গোটেই বজাৰ আৰু কিবা লৈ গ'লে লৈ যাব পাৰে বেছিতো মই জলকীয়া আৰু আদা দেখিছোঁ চ' গাইজ এতিয়া আমাৰ যোনটো ম্যানমাৰ ট্ৰিপটো শেষ হ'ল তাত আমি চব কমপ্লিট কৰিলোঁ এতিয়া এটা ৰাস্তা দেখাইছোঁ এইটো চাইডে আমাৰ মিজোৰাম যায় এইটো চাইডে মিজোৰাম যায় আৰু এইটো চাইডে আমাৰ ম্যানমাৰ আৰু আশা কৰিলোঁ আপোনালোকৰ ভ্লগটো ভাল লাগিলে চ' চি ইউ ইন দ্য নেক্সট ভ্লগ গাইজ আমি এতিয়া ম্যানমাৰৰ পৰা ওলাই গ'লো দিছ ইজ ম্যানমাৰ এতিয়া চব টুৰিষ্টখিনি গৈ আছে আমি ম্যানমাৰ সাইডৰ পৰা আমি এতিয়া গৈ আছো সবকে আৰ্মিখিনি কৈ দিছে যাবলৈ সবে এইটো চাইডৰ পৰা সোমালে বাট আমি বছ ন আমি বেক চাইডৰ পৰা সোমাইছোঁ একদম সবে থৈ গৈছে আমি গৈ আছো আৰু